বাক্য গাঁথনিৰ শিৰোনাম উভতি যোৱা। সপোনক সাবটি জীয়াই থকাৰ অভ্যাস মোৰ আছে, কিন্তু তোমাৰ জানো আছে? উভতি যোৱা না শুন, প্লিজ। আজি হয়তো তুমি মোক ভুল বুজি ল'লা, কিন্তু মই জানো এদিন তুমি নিশ্চয় বুজিব পাৰিবা মোৰ হিয়া ভঙা বেদনাৰ গভীৰতা। প্ৰতিদিনে মৰি মৰি জীয়াই থকাৰ দায়িত্ব। আৰু সেইদিনা তুমিও তোমাৰ চকু পানী ৰাখিব নোৱাৰিবা। তুমি বাৰু জানানে, এই যে কোনোবাক ভাল লগা, তাৰ হাতত হাত থৈ ভৱিষ্যতৰ সপোন ৰচা, তেওঁৰ বাইকৰ পিছফালে বহি তেওঁক সাবটি ধৰি নিজৰ মন পচন্দৰ জেগাত ফুৰিবলৈ যোৱা, আৰু আটাইতকৈ প্ৰিয় ফুচকা খোৱা, এইবোৰ না সকলো গাভৰু ছোৱালীৰেই প্ৰিয়। আৰু জানা, এইবোৰ না মোৰো খুব প্ৰিয়। কিন্তু তুমি মোক সদায় এটা প্ৰশ্নই কৰি আহিছা ন, মাইনা, এইবোৰ তোমাৰ কিয় অপ্ৰিয়? আৰু তেতিয়া মোৰ উত্তৰত মোৰ প্ৰকাশহীন হাঁহিৰ বুজ লৈছা। সেইবোৰত মোৰ কোনো ইণ্টাৰেষ্ট নাই। আৰু দেখি আহিছা, এইবোৰৰ পৰা সদায় হাজাৰ কিলোমিটাৰ আঁতৰত থাকিছোঁ। কাৰণ কিয় জানা, মোৰ জীৱনৰ পৰিধি সপোন আৰু কল্পনা নামৰ ৰেখাৰে সীমিত, য'ত ইচ্ছা, ভালপোৱা, মৰমবোৰৰ দিঠকত অপৰিচিত আৰু মূল্যহীন। সেইবাবেইতো ক'লো, মোৰ নহয় আকৌ উভতি যোৱা না অহা বাটেৰে। ইমান ধুনীয়া তোমাৰ জীৱন, কিয় মোৰ সপোনৰ পৃথিৱীত বিলীন কৰিব বিচাৰিছা? মোৰ জীৱন মাথো এটা সপোনহে, ইয়াত কোনো বাস্তৱ নাপাবা। তুমি মোৰ দৰে এই নীৰৱ ৰাতিত এহেজাৰ বেদনাৰ কান্দোন হাঁহিৰে প্ৰকাশ কৰিব নোৱাৰিবা। তুমি উভতি যোৱা, অসংখ্য বাট পাবা, তাৰে পৰা নিজৰ মন পচন্দৰ এটা বাট সাবটি ল'বা। উভতি যোৱা না, প্লিজ। এটি তোমাক কষ্ট দিয়া তোমাৰ দুৰ্ভগীয়া মাইনা।